হেল্ল' বন্ধুসকল, মই আজি দেখুৱাম আমাৰ ৰজাবাৰী গহপুৰ নদীত আমাৰ কাষতে লাগি থকা নদীখনত বহুত দিনৰ পৰা চলি আহিছে। বহুত দিনৰ পৰা ইয়াত বৰশী টোপাবলৈ আহে। সৰুতে আমিও টোপাইছিলোঁ, বৰশী টোপাই ভাল পাইছিলোঁ আমিও। বহুত দিনৰ মূৰত খুৰাক লগ পাইছোঁ। খুৰাই সদায় বৰশী টোপাব আহে, সেইটো কাৰণে চাইছোঁ, বহুত মনত পৰিছে। বলক লগ কৰোঁ। বলক আপোনালোকক দেখুৱাম। ইয়াত খুৰা এজনে বৰশী টোপাই আছে। 20-25 বছৰ ধৰি ইয়াত বৰশী টোপাই থাকে। এইটো চাওক, এইটো খুৰাই। এইটো বৰশী টোপটোত ইয়াত কেঁচু লগাই আছে। এইটো চাওক, এইবোৰ চাওক, এইবোৰ চাওক, কেঁচুবোৰ চাওক। মাছে খাই ভাল পায়। এইটো চা, ইয়াত এতিয়া বৰশী টোপটোত কেঁচু লগাব। এইটো চা, এৰি দেচোন চাওঁ। বৰশী পঙাটো চা। নুঠিলে দেখোন। মাছে খাই শেষ কৰিলে। বহুত চালু আছে। এইবাৰ আহিলে। বাহ, বহুত ধুনীয়া লাগিছে দেই। চাচোন, বহুত মজা লাগিব ভৰা। আকৌ বৰশীত টোপটোত কেঁচু লগাব। এইটো চা, কেঁচু লগাইছে। বহুত মাছ পায় ইয়াত। আধা কেজি 1 কেজিলৈকে মাছ উঠাই নিয়ে। এইটো চা, বৰশী টোপাওঁতে বহুত কষ্ট হয় আৰু মাছে সোনকালে নুকুটে আৰু বহুত সময় ধৰি বহি থাকিব লগা হয়। বহুত টাইম লৈছে, কি হ'ব? এটা আহিলে দেখোন। এইটো চা, চব শিঙৰা মাছ। এইটো চা, চাওঁ। এইটো। এইবাৰ আপোনালোকক দেখুৱাম। এই খালৈৰ ভিতৰতে মাছকেইটা দেখুৱাম। এইটো চা মাছবোৰ। এইটো চা, চব শিঙৰা মাছ। এইটো এইবাৰ বাহিৰত ওলাই দিম। এইটো চা, এইটো বাহ, চব জিন্দা মাছ। এইটো চা, খাই বহুত মজা লাগিব। এইবোৰ চা, এইটো বহুত বগা বগা। এইটো চা, এইবোৰ চব নদীৰ মাছ। এইটো কিমান ধুনীয়া লাগিছে। এইটো চা, এইটো